অৱশেষত নিপকু ঘটনাক লৈ ৰাজ্য চৰকাৰ তৎপৰতা পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰখাং ঘটনাস্থলীত উপস্থিত পানীৰ খৰচতা সোঁতত উটি যোৱা 4 ব্যক্তিক NDRF SDRF দ্বাৰা উদ্ধাৰ কাৰ্য অব্যাহত বুকাজানত পোলিং ষ্টেচনৰ নৱনিৰ্বাচিত সভাপতি আদৰণি সভা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনৰ অংশগ্ৰহণ এই আদৰণি সভাত ফেশ্বন জগতত প্ৰৱেশৰ বাবে প্ৰশিক্ষণ টাৰলাংছ পিপলছ হলত নৰ্থ ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইকৰ সৌজন্যত এই প্ৰশিক্ষণ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া গৈছোঁ প্ৰথমটো বাতৰিলৈ অৱশেষত কিছু পলমকৈ হলেও নিপকু ঘটনাক লৈ ৰাজ্য চৰকাৰ তৎপৰতা বৃদ্ধি অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰখাং ঘটনাৰ সবিশেষ বুজ ল'বলৈ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা তেওঁৰ পৰিষদবৰ্গৰ সহিত ঘটনাস্থলীত উপস্থিত দেওবাৰে আৰু ইতিমধ্যে নিপকুৰ 12,000 লিটাৰ পানী ধাৰণ ক্ষমতা থকা পাইপ হঠাতে ফাটি পৰাত বৈ পৰা পানীৰ তীব্ৰ বেগত উটি যোৱা 4জন ব্যক্তিক উদ্ধাৰ কাৰ্যত নামি পৰিছে NDRF আৰু SDRF বাহিনী আপোনালোকক আমি পুনৰ জনাইছোঁ যোৱা 7 অক্টোবৰৰ দিনা নিচেই পুৱা প্ৰায় 4 বজাত নিপকুত কৰ্মৰত 4জনকৈ কৰ্মচাৰী পানীৰ তীব্ৰ বেগত ক'ৰবাত উটি যোৱা সন্দেহ কৰা হৈছে আৰু 7 দিনৰ মূৰত যথেষ্ট পলমকৈ হলেও অসম চৰকাৰে ইতিমধ্যে পানীত উটি যোৱা কৰ্মচাৰী কেইজনৰ উদ্ধাৰ অভিযানৰ বাবে NDRF আৰু SDRF বাহিনীক নিয়োগ কৰিছে কাৰিকৰী বিজুতিৰ বাবে সংঘটিত উক্ত ঘটনাৰ পিছত অৱশেষত যোৱা শনিবাৰে পাইপ লাইনেৰে পানী বৈ যোৱা বন্ধ কৰিবলৈ সক্ষম হৈছে ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে পানীৰ তীব্ৰ বেগত উটি ক'ৰবাত হেৰাই যোৱা কৰ্মচাৰী কেইজনৰ উদ্ধাৰ অভিযানৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা যথাসম্ভৱ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে দেওবাৰে পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰখাং বিধায়ক ডক্টৰ নুমল মুমিন বীৰভদ্ৰ হাগজেৰ আৰু ডিমা হাছাও স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱালাল গাৰ্লোচা তথা তেওঁৰ পৰিষদবৰ্গৰ সহিত কপিলে নিপকুত সংঘটিত ঘটনাস্থলীত উপস্থিত হয় আনহাতে নিপকুৰ পৰিচালন সঞ্চালক বিজয় কুমাৰ গুপ্তাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে মেঘালয় ৰাজ্যত কয়লা খনন কাৰ্য অব্যাহত থকা হেতুকে কয়লাৰ অৱশেষ পানী সৈতে উটি আহে আৰু সেইসমূহ নিপকুৰ বান তথা পাইপসমূহত পৰি মামৰ সৃষ্টি কৰাত সহায় কৰিছে বিগত বছৰ ধৰি এই সম্পৰ্কে নিপকুৰ হৈ কেন্দ্ৰীয় চৰকাৰক অৱগত কৰা হৈছিল কেইবাবাৰ কিন্তু চৰকাৰ তথা কৰ্তৃপক্ষই এই সন্দৰ্ভত কোনো মনোযোগ দিয়া নাছিল আনহাতে নিপকুৰ সাধাৰণ পৰিচালক দেৱাশীষ মজুমদাৰে কয় যে তেওঁলোকে ইতিমধ্যে বিস্তৰ ক্ষতি হোৱা কাৰিকৰী কাৰ্য ঠিক কৰিবলৈ প্ৰয়াস কৰি থকা হৈছে আনহাতে মুখ্যমন্ত্ৰী সোণোৱালে চাইডাৰ্ণ ৰেঞ্জৰ পুলিচ ইন্সপেক্টৰ PK দত্তক এই ঘটনাৰ সন্দৰ্ভত ভালদৰে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে এই সন্দৰ্ভত ডিমাছা ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদক প্ৰমিত চেংউইঙৰ মন্তব্য যে এয়া কাৰিকৰী কাৰ্যহে বুকাজানৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ বুকাজানত নৱনিৰ্বাচিত পোলিং ষ্টেচনৰ সভাপতি আদৰণি সভা অনুষ্ঠান সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন ডিফু টাউন মণ্ডল তথা বুকাজান টাউন মণ্ডলৰ নিৰ্বাচনী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিশ্বজিৎ মজুমদাৰৰ সৈতে উপস্থিত থাকে বুকাজানত নৱনিৰ্বাচিত পোলিং ষ্টেচনৰ সভাপতি আদৰণি সভা অনুষ্ঠিত সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন ডিফু টাউন মণ্ডল তথা বুকাজান টাউন মণ্ডলৰ নিৰ্বাচনী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিশ্বজিৎ মজুমদাৰৰ সৈতে উপস্থিত থাকে এই আদৰণি সভাত BLCCৰ অধ্যক্ষ বিপিন ইন্দেৱাৰ বুকাজান পৌৰসভাৰ অধ্যক্ষ বিনোদ শাহ ৱাৰ্ড কমিশনাৰ ৰাজীৱ
ভিডিচি অধ্যক্ষ বুদ্ধি চেত্ৰী টি বৰ্ডৰ অধ্যক্ষ বাবুল পনিকা BJYMৰ সভাপতি নৱপল্লৱ ৰয় চৌধুৰী প্ৰমুখ্য বিজেপি কৰ্মকৰ্তা আৰু আন নেতা তথা কৰ্মীসকল উপস্থিত থাকে ফেশ্বন জগতত প্ৰৱেশৰ বাবে তাৰ লাংছ পিপলছ হলত প্ৰশিক্ষণ আগন্তুক 2020 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ছিজন 5 নৰ্থ ইষ্ট ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰিব পৰাকৈ এই প্ৰশিক্ষণ প্ৰদান কৰিছে নৰ্থ ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইকৰ সৌজন্যত ফেশ্বন শ্ব'ৰ দৰে গ্লেমাৰ জগতত প্ৰৱেশৰ বাবে উদ্গ্ৰীৱ আজিৰ বহুত যুৱক যুৱতী তথা কিশোৰ কিশোৰীসকল আনকি এই জগতত দুৱাৰ সদায় খোলা আছে বিবাহিত মহিলাসকলৰ বাবেও সেয়ে এই আগ্ৰহীসকলৰ বাবে ছিজন 5 নৰ্থ ইষ্ট ফেশ্বন শ্ব' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিব পৰা সুযোগ প্ৰদান কৰিবলৈ আহিছে নৰ্থ ইষ্ট ফেশ্বন উইক নৰ্থ ইষ্ট ফেশ্বন উইকৰ জৰিয়তে প্ৰশিক্ষণ লোৱা সুবিধা প্ৰদানৰ বাবে অনা ডিফুৰ জুলি বেপীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে এই প্ৰশিক্ষণত শিশু যুৱক যুৱতীকে ধৰি বিবাহিত মহিলাসকলকো প্ৰশিক্ষণৰ সুবিধা থাকিব প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব বিচৰাসকলে প্ৰশিক্ষণৰ নিয়ম নীতি তথা নিৰ্দেশনা আৰু যোগদানৰ প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰিব ইয়াৰ বাবে 9706001220 মোবাইল নম্বৰ আৰু www.prasanghosh.com যোগে যোগাযোগ কৰি বিতং তথ্য জানিব পাৰিব বুলি কয় অৰুণ লেখে ৰিপৰ্ট কাট নিউজ এটা সময় আছিল ডিমা হাছাও জিলাত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ মাহ ধৰি নহয় দৰমহা পৰিয়াল ভৱন পোষণ ক্ষেত্ৰৰ আৰ্থিক অৱস্থা আছিল পানীত হাঁহ নচৰা অৱস্থা সেই অৱস্থা যেন প্ৰায় আহি পৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বিভাগবোৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ অধীনস্থ বিভিন্ন স্কুলসমূহ মধ্যাহ্ন ভোজন দিয়াৰ ব্যৱস্থা হোৱাত নিয়মীয়া মধ্যাহ্ন ভোজন ৰান্ধিবৰ বাবে অস্থায়ীভাৱে ৰান্ধনি নিয়োগ কৰা হ'ল বিভিন্ন স্কুলসমূহত ছাত্ৰ ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজন সামগ্ৰী আহি থকা হ'ল ৰান্ধনিসকলে তাক ৰান্ধি বাঢ়ি ছাত্ৰ ছাত্ৰীসকলক খুৱাইও থকা হ'ল কিন্তু সেই একেই দুৰ্দশা ৰান্ধনি কৰ্মচাৰীসকলৰ ধনশিৰি পৰিষদ এলেকাৰ এইসকল ৰান্ধনিৰ দৰমহা নাপালেও ছাত্ৰ ছাত্ৰীৰ বাবে ভোজন ৰান্ধিবলৈ আহিব লাগে স্কুললৈ মাহেকত মাথো 1000 টকাৰ দৰমহা তাৰে জানো ঘৰ গৃহস্থী চলে দৰমহা পোৱাই নাই একেবাৰে আৰু কিমান বছৰ হৈছে ইয়াত কাম কৰাটো 12 বছৰ মাহতে কিমান দিয়ে 1000 এইটো বি নাপায় দৰমহাটো বাঢ়িব লাগে কিমান দিন হৈছে ইয়াতে দৰমহা পোৱা নাই কেইমাহ হ'ল 5 মাহ হৈছে এতিয়া একো নিদিয়ে দৰমহাটো বাঢ়িব লাগে কিমান বঢ়াব লাগে কিমান 5000 3000 লাগিলে 5000 বাঢ়িব লাগে 5000 তো বাঢ়িবই লাগে ৰান্ধনিসকলে স্কুলত ভোজন ৰান্ধি গৈ ঘৰত কিহেৰে ৰন্ধা বঢ়া কৰিব তাৰো খবৰ নাই কাৰ্বি পৰিষদ চৰকাৰৰ 5 মাহ ধৰি হোৱা শিক্ষা বিভাগে দিয়া নাই দৰমহা বঢ়াবলৈ ৰাজ্যকে ধৰি জিলা মধ্যাহ্ন ভোজনত ৰান্ধনি কৰ্মচাৰী সন্থাই দৰমহা বৃদ্ধিৰ বাবে দাবী তুলি আহিছে কিন্তু চৰকাৰে কৰা নাই কৰ্ণপাত ধনশিৰিৰ পৰা টিংকু ডিফুচাৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor Hinben War Saikimi Kipipon Lasi Lasonover Saikimi along Ninghangatum Ali Chuendunikha War Saikimi Laki Chiklu Jontro Kopan Kapamala Seke Piponji Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebogda Mignon Rong Harpi Rong Berot near Iron Bridge Dipukar Bianglong Lasi Lan Suseka Chini Le Thojia Pan Laswa number 600-121-3664 along Humrignon
Wangtha wang iktha electronic hormone anglitum ador kijum hek pen longpon ikji lase apor pacheton dun pen warsai kemi to endun iksana nanglitum longpon ikji lake free chalong abrain LG Samsung Sony Whirlpool Haier TV along abrain dolake LG Samsung BPL Akai washing machine abrain lake Samsung LG Haier lapen ke tutulang plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji lasinang litum na humri ignon Asok Prasad Chateri Bukulia Electronic and Electrical Akulat Bukulia Main Market Karbi Anglong Assam On the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park cum picnic spot a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014-33731, 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, D4, Karbi Anglong. Cloret Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Cloret Beauty Salon Unisex near Iron Bridge, Rongporbi, Rongbi Road, Dipu, Karbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া কাৰ্বি আংলং জিলাৰ 110 বয়সীয়ান বৃদ্ধ কাবন ইংটিপিৰ নিধন বৃদ্ধ মহিলাগৰাকীৰ নিধনত শোকাকুল জিলাবাসী 12 অক্টোবৰত বিয়লি 2:40ত সকলোকে কন্দুৱাই চিৰদিনৰ বাবে ইহ সংসাৰ ত্যাগ কৰিলে বয়সীয়ান মহিলাগৰাকীয়ে কাবন ইংটিপি স্বয়ম্ভূ আছিল এক ইতিহাস তেওঁৰ চকুৰ আগতে কাৰ্বি জাতিটোৰ বহু উত্থান পতন দেখি আহিছিল সেই গতিকে বয়সীয়ান মহিলা কাবন ইংটিপি স্বয়ম্ভূ আছিল অনেক কিংবদন্তিৰো ভৰা বিগত 1909 চনত ভাৰত স্বাধীনতাৰ বহু আগতে খটখটে লংকাথাৰ গাঁৱত উপজিছিল কাবন ইংটিপি ইংটি পৰিয়ালত শৈশৱ যৌৱনকাল অতিবাহিত কৰি একেখন গাঁৱৰে পৰায়ত্য চাৰেত ৰংপিৰ সৈতে সামাজিকভাৱে
বিবাহ হৈ আহে 3 পুত্ৰ সন্তান আৰু 3 কন্যাৰ মাতৃ তথা বৰ্তমান কেইবাটাও নাতি আৰু পৰিণতিৰ আইতা হোৱা সৌভাগ্য প্ৰাপ্তি হোৱা এই বয়সীয়া মহিলাগৰাকীৰ পৰা পুৰুষাৰ সিংৰুম আমিকে অনেক ব্যক্তি তথা সংগঠনে অতীতৰ বহু তথ্য তেওঁৰ মুখৰ পৰা সংগ্ৰহ কৰিছিল আমাৰ কাট নিজৰ পৰিবাৰ হৈ তেওঁ বিদেশী আত্মা স্বৰ্গীয় প্ৰাপ্তি হওক তাৰে কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ পশ্চিম কাৰ্বি আংলঙৰ জেংখাত 27তম মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপন থলীত 12 অক্টোবৰত যৌথভাৱে সাফাই কাৰ্যসূচী ৰূপায়ণ কৰে জেংখা মাণ্ডলিক কাৰ্বি সাংস্কৃতিক সমিতি কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যন আৰু TGC উদ্যোগত যৌথভাৱে ৰূপায়ণ কৰে এই সাফাই কাৰ্যসূচী উল্লেখ্য যে টকা পইচাৰ অভাৱ অভিযোগৰ বাবে বহু কাৰ্যসূচী কাৰ্বি সাংস্কৃতিক সমিতিৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ দিয়া স্বত্তেও ৰূপায়ণ কৰিব পৰা নগৈছিল মঞ্চৰ অভাৱ আছিল আটাইতকৈ ডাঙৰ সমস্যা আনহাতে মহোৎসৱ উদযাপন হৈ থকা সময়ত হোৱা বৰষুণ জাকৰ বাবেও উৎসৱ উদযাপনত বহু হেঙাৰ হৈছিল যদিও স্থানীয় যুৱক যুৱতী তথা স্থানীয় ৰাইজৰ সহায় সহযোগ তথা উৎসাহ উদ্দীপনাত ভালেৰে পাৰ হৈছিল উৎসৱৰ শেষত আনবাৰৰ দৰে ৰৈ যোৱা অলাগতিয়াল আৱৰ্জনাসমূহ এইদৰে কেইবাটাও সংগঠনৰ কৰ্মীসকলৰ সহযোগত মহোৎসৱ উদযাপন থলীত সাফাই অভিযান ৰূপায়ণ কৰা হয় খেৰণীৰ পৰা বিশেষ প্ৰতিবেদক খেৰণী আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ